এই বিষয়টো চাওক, এতিয়া বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি এগৰাকী আমাৰ এই অঞ্চলৰ মহাপুৰুষ বুলিয়ে নহয়, এই অঞ্চলত মহাপুৰুষ বুলিয়ে নহয়, এগৰাকী সমগ্ৰ অসম বা ভাৰতবৰ্ষৰ কাৰণে এগৰাকী আদৰ্শ ব্যক্তি। গতিকে আদৰ্শ ব্যক্তি যিহেতু সেইগৰাকী ব্যক্তি যিহেতু কোনো ৰাজনীতিত নাছিলে, গতিকে এইগৰাকী ব্যক্তিৰ আদৰ্শ মই ভাবোঁ প্ৰতিটো জাতি জনগোষ্ঠীয়ে, প্ৰতিটো জাতিত যদি এনেকুৱাকৈ উপেন্দ্ৰনাথ ব্ৰহ্ম একোজন বডৌফা যদি হ'লহেঁতেন নিজৰ নিজৰ জনগোষ্ঠীয় বা স্বগোষ্ঠীয়, তেতিয়াহ'লেতো অসমটো বহুত আগুৱাই গ'লহেঁতেন বা অসমত শান্তি বিকাশে হওক বা বিভিন্ন ধৰণৰ কামো হ'লহেঁতেন। আজি যি BTCত আজি যি হৈছে, BTRত যি হৈছে, তাতো মূলগতভাৱেতো এগৰাকী ব্যক্তিৰ নামে ক'ব লাগিব, সেয়া হৈছে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম। আৰু সেইকাৰণে মই যেতিয়া সভাপতি দায়িত্বত আছিলোঁ বা মন্ত্ৰী হৈ থাকোঁতে মই কোকৰাঝাৰত যেতিয়া প্ৰৱেশ কৰোঁ, কোকৰাঝাৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথম মোৰ যদি কাৰোবাৰ নাম যদি মনত আহে, সেই নামটো আহে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম। আৰু গতিকে সেইকাৰণে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমি সকলোৱে সন্মান জনাই আছোঁ। গতিকে এইগৰাকী ব্যক্তি মই ভাবোঁ BTCত এইগৰাকী ব্যক্তি মহাপুৰুষ আৰু অন্য প্ৰান্তত এগৰাকী আদৰ্শ ব্যক্তি বুলি মই স্বীকাৰ কৰোঁ বা মই তেনেকুৱাকৈ মই ভাবি আহিছোঁ।